আমি সকলোৱে মিলি এনেকুৱা এটা প্ৰজন্মৰ সৃষ্টি কৰি পেলাইছো যিটো প্ৰজন্মই এতিয়া পৰীক্ষাত নবহে, এক্সাম দিয়ে, উত্তৰ নিলিখে, এনসাৰ কৰে, যাৰ খুৰা পেহা পেহী মামা মামী তাৱৈ আমৈ সকলো মৰি ঢুকাইছে, কেৱল বাচি আছেগৈ আংকল আৰু আন্টি। হিৰুদাই এটা খুব ভাল কথা কৈ থৈ গৈছে যে ইংৰাজী ভাষাটো আমি শুদ্ধকৈ কওঁ বা নকওঁ, লিখো বা নিলিখো, তাৰ দ্বাৰা ইংৰাজী ভাষাৰ উপকাৰ অপকাৰ একো নহয়। কিন্তু অসমীয়া ভাষাটো, আমাৰ মাতৃভাষাটো যদি আমি শুদ্ধকৈ ক'বলৈ লিখিবলৈ পাহৰি যাওঁ, তেতিয়াহ'লে ক'ৰবাত যে জাতিটোৰ উত্তৰণত ব্যাঘাত জন্মিব সেই কথাটো কিন্তু নিশ্চিত। আৰু সেই এতিয়া বনোৱা শব্দটো অসমীয়াত কেতিয়াৰ পৰা আহিছে মই ভালকে নাজানো। বনোৱা মানে হচৰুকাৰ বনোৱাটোৰ কথা কোৱা নাই, বন কৰা মানুহৰ কথা কোৱা নাই মই। এই যে আমি চাহ বনাওঁ, ভাত বনাওঁ, ঘৰ বনাওঁ, সকলোৰে কাৰণে অসমীয়াত কি ধুনীয়া ধুনীয়া সুকীয়া সুকীয়া শব্দ আছে। হিন্দীত বাৰু বন ৰহা হে, বন চুকা হে, বেলেগ কথা। অসমীয়াত যেতিয়া আমি চাওঁ, আমি ঘৰ বান্ধো, চাহ তপতাওঁ, ভাত ৰান্ধো, মূৰ্খ সজাওঁ, কিন্তু সেই শব্দবিলাক আমি ক্ৰমশঃ এৰাই চলি এতিয়া ভাত বনাওঁ, মূৰ্খ বনাওঁ, ঘৰ বনাওঁ, চাহ বনাওঁ, সকলো বনাই আছো। আৰু অসমত বিশেষকৈ অসমীয়া ভাষাটো সদায় সংকটৰ মুখত আছে। এনেকুৱা হয়তো বেলেগ ৰাজ্যত উদাহৰণ কম হ'ব, কৰবাত কৰবাত ভাষা বিলুপ্ত হৈ গৈছে, কিন্তু বাৰম্বাৰ নিজৰ মাতৃভূমিক নিজৰ ভাষাটো প্ৰতিষ্ঠা কৰিবলৈ আন্দোলন, শ্বহীদ বৰণ, এনেকুৱা উদাহৰণ বিশ্বৰ ইতিহাসত হয়তো কম ওলাব। 1836 চনৰ পৰা 73 চন অসমীয়া ভাষাটো আঁতৰাই দিয়া হ'ল। হেমচন্দ্ৰ বৰুৱাকে প্ৰমুখ্য কৰি সেইখিনি সময়ৰ মনীষীসকলৰ প্ৰত্যক্ষ নেতৃত্বত ভাষাটো কোনোমতে ৰক্ষা পৰিল। আকৌ 60ৰ দশকত ৰাজ্য ভাষাৰ পৰা বিতাড়িত হ'বলৈ এটা পৰিৱেশৰ উপক্ৰম হ'ল। অসমীয়া ডেকাই শ্বহীদ বৰণ কৰিলে, ভাষা আন্দোলন হ'ল, ভাষাটো ৰক্ষা পৰিল। আজিৰ তাৰিখত অসমত গ্ৰেজুৱেটৰ সংখ্যাৰ অভাৱ নাই। কেতিয়াবা যদি মেঘালয়ত যায়, তাত চাবচোন আমাৰ গাৰো সহোদৰসকল বা তাত থকা খাচী সহোদৰসকল, তেখেতসকলৰ কলেজ ড্ৰপ আউটৰ সংখ্যা আমাৰ তুলনাত যথেষ্ট বেছি। আমি যেতিয়া উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ সতীৰ্থ হিচাপে তেওঁলোকৰ লগত কথা বতৰা পাতো যে কাৰণটো কি, কাৰণটো হৈছে নিজৰ মাতৃভাষাত এটা পৰ্যায়লৈকে শিক্ষা গ্ৰহণ কৰাৰ পিছত হঠাৎ তেওঁলোকে ইংৰাজী মাধ্যমলৈ যাব লগা হয়, কাৰণ উচ্চ শিক্ষাত তেওঁলোকৰ মাতৃভাষা মাধ্যমটো নাই তাত। কিন্তু অসমত ঐতিহাসিক মাধ্যম আন্দোলন হৈছিলে 1972 চনত। মাধ্যম আন্দোলনত অসমৰ ডেকাই শ্বহীদ বৰণ কৰিছে, ৰাইজে উবুৰি খাই আন্দোলনত সহযোগ কৰিছে, আৰু তাৰ ফলতে উচ্চ শিক্ষাত মাতৃভাষা মাধ্যমটোৰ ৰোল, অসমীয়া ভাষাটো উচ্চ শিক্ষাৰ মাধ্যম হিচাপে থাকিল। আৰু সেইকাৰণে গাঁৱে ভূঞে গ্ৰেজুৱেট। ইয়াত জ্যেষ্ঠসকলে, আমি 1972 চনৰ কথা নাজানো, ছাৰহঁত উপস্থিত আছে, তেওঁলোকে তাৰ আগৰ দিনবোৰ জানিব, আমি শুনিবলৈহে পাওঁ। তেতিয়া গাঁওখনত গ্ৰেজুৱেট কেইজন আছিলে হিচাপ কৰিব পাৰি, এটা অঞ্চলত স্নাতক কেইজন আছিলে বোলে হিচাপ কৰিব পাৰি। কিন্তু তাৰ পিছত এতিয়া গাঁৱে ভূঞে গ্ৰেজুৱেট হ'বলৈ আৰম্ভ কৰিলে, কলেজ ড্ৰপ আউটৰ সংখ্যা কমিবলৈ আৰম্ভ কৰিলে। কিন্তু এতিয়া দেশত নতুন শিক্ষানীতি আহিল, নতুন শিক্ষানীতিও কৈ আছে মাতৃভাষাত জোৰ দিব লাগে। আমাৰ আকৌ চৰকাৰখনে সুকীয়া সিদ্ধান্ত লৈছে, 6ষ্ঠ শ্ৰেণীৰ পৰাই বোলে বিজ্ঞান আৰু অংকটো মাতৃভাষাত পঢ়াবলৈ আৰম্ভ, ইংৰাজী ভাষাত পঢ়াবলৈ আৰম্ভ কৰিব লাগে। নতুন শিক্ষানীতিয়ে কৈ আছে যে দ্বিভাষিক পাঠ্যপুথি প্ৰণয়ন কৰিব লাগে, প্ৰকাশ কৰি বিতৰণ কৰিব লাগে। আমাৰ চৰকাৰে জোৰ জবৰদস্তি ইংৰাজীটো জাপি দিবলৈ চেষ্টা কৰি আছে। এই কথাবোৰ যদিও ইয়াত পতাটো প্ৰাসংগিক নহয়, কিন্তু একেবাৰে অপ্ৰাসংগিকো নহয়, কাৰণ ভাষাটোৰ চিন্তন যদি গ্ৰন্থমেলাৰ বাকৰিত নহয় ক'ত হ'ব। হিৰুদাই এটা খুব ভাল কথা কৈ থৈ গৈছে যে ইংৰাজী ভাষাটো আমি শুদ্ধকৈ কওঁ বা নকওঁ, লিখো বা নিলিখো, তাৰ দ্বাৰা ইংৰাজী ভাষাৰ উপকাৰ অপকাৰ একো নহয়। কিন্তু অসমীয়া ভাষাটো, আমাৰ মাতৃভাষাটো যদি আমি শুদ্ধকৈ ক'বলৈ লিখিবলৈ পাহৰি যাওঁ, তেতিয়াহ'লে ক'ৰবাত যে জাতিটোৰ উত্তৰণত ব্যাঘাত জন্মিব সেই কথাটো কিন্তু নিশ্চিত। আৰু সেইকাৰণে এই কথাবোৰ আমি গ্ৰন্থমেলাৰ বাকৰিত পাতিব লাগিব। এজন সংস্কৃত পণ্ডিত ইয়াত বহি আছে, তেখেতৰ আগত মই উচ্চ বাস্য কৰাৰ ধৃষ্টতা নকৰো, কিন্তু অসমীয়া ভাষাটো কিমান ধুনীয়া, কিমান শুৱলা আৰু কিমান চহকী, নিজৰ মাজতে কেতিয়াবা যেতিয়া মন্থন কৰো, চিন্তন কৰো, ভাবি আপ্লুত হওঁ। ছাৰহঁতে জানিব, এতিয়া বনোৱা শব্দটো অসমীয়াত কেতিয়াৰ পৰা আহিছে মই ভালকে নাজানো। বনোৱা মানে হচৰুকাৰ বনোৱাটোৰ কথা কোৱা নাই, বন কৰা মানুহৰ কথা কোৱা নাই মই। এই যে আমি চাহ বনাওঁ, ভাত বনাওঁ, ঘৰ বনাওঁ, সকলোৰে কাৰণে অসমীয়াত কি ধুনীয়া ধুনীয়া সুকীয়া সুকীয়া শব্দ আছে। হিন্দীত বাৰু বন ৰহা হে, বন চুকা হে, বেলেগ কথা। অসমীয়াত যেতিয়া আমি চাওঁ, আমি ঘৰ বান্ধো, চাহ তপতাওঁ, ভাত ৰান্ধো, মূৰ্খ সজাওঁ, কিন্তু সেই শব্দবিলাক আমি ক্ৰমশঃ এৰাই চলি এতিয়া ভাত বনাওঁ, মূৰ্খ বনাওঁ, ঘৰ বনাওঁ, চাহ বনাওঁ, সকলো বনাই আছো।
हिंदीत যদি চাও एक आदमी एक फूल एक पत्ता इंग्राजीत যদি চাবলৈ যাও one flower one person বা a flower a person অসমীয়ালৈ আহক আমি যেতিয়া অসমীয়াত আৰম্ভ কৰিম এবিধ ফল এপাহ ফুল এখিলা পাত এজন মানুহ এছটা ইটা ইমান বিশেষত্ব ইমান বৈচিত্ৰ্য ইমান সোৱাদ আৰু এই ভাষাটোক যদি আমি হৃদয়ঙ্গম কৰিবলৈ চেষ্টা নকৰো তেতিয়াহ'লে কৰবাত আমাৰ নিজৰে উপকাৰ হ'ব মনোজ কুমাৰ গোস্বামী ডাঙৰীয়াই খুব আক্ষেপেৰে সৈতে এটা কথা কৈছে শুদ্ধ কথাই কৈছে যে এটা সময়ত যিটো পৰ্যায়ৰ সাহিত্যৰ চৰ্চা হৈছিল সেই ধাৰাটোক আমি অব্যাহত ৰাখিব পাৰিছো নে নাই আৰু তাত আমাৰ প্ৰজন্মটোতো জগৰীয়া আমাৰ উচ্চ প্ৰজন্মটো আমাৰ ওপৰৰ প্ৰজন্মটো মই খুব বিনয়েৰে সৈতে কৈছো এই জগৰৰ পৰা কিন্তু আমি হাত সাৰিব নোৱাৰো আমি সকলোৱে মিলি এনেকুৱা এটা প্ৰজন্মৰ সৃষ্টি কৰি পেলাইছো যিটো প্ৰজন্মই এতিয়া পৰীক্ষাত নবহে এক্সাম দিয়ে উত্তৰ নিলিখে এনসাৰ কৰে যাৰ খুৰা পেহা পেহী মামা মামী তাৱৈ আমৈ সকলো মৰি ঢুকাইছে কেৱল বাচি আছে গৈ আংকল আৰু আন্টি গতিকে তেনেকুৱা এটা প্ৰজন্মলৈ আমি জাতিটোক লৈ যোৱাত আজিৰ পৰা 50 বছৰৰ পিছত যেতিয়া এই তিয়ক গ্ৰন্থমেলাৰ সোণালী জয়ন্তী হ'ব তাত কিন্তু উপস্থিত থাকি কোনোবাই বক্তাই এই আজিৰ আমাৰ প্ৰজন্মটোকো তাৰ কাৰণে জগৰীয়া কৰিব গতিকে সেই জগৰৰ পৰা দায়মুক্ত হোৱাৰ বাট কি জ্যেষ্ঠসকলে দেখুৱাওক ছাত্ৰ সন্থাৰ কি কৰণীয় আছে আমি কৰি যাম অসমীয়া ভাষাটোৰ সোৱাদৰ কথা কৈ থাকিলে শেষ নহব এতিয়া আমৰ সিজন নাই আমৰ সময় যেতিয়া আহে আমি আম খাই ভাল পাওঁ কিন্তু পকা আমৰ কলিটোক যে আম তিলা বুলি কয় শব্দবোৰ হেৰাই গৈছে পকা আমৰ কলিটো আম তিলা পকা আমৰ গুটিটো আমঠি ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী জন্মবাৰ্ষিকী আহিলে হিয়াৰ আমঠু ভূপেন হাজৰিকা বুলি কওঁ কিন্তু সেই আমঠিৰ ভিতৰৰ সাহখিনিক যে আমঠু বুলি কয় সেই শব্দটোতো ব্যৱহাৰেই নাইকিয়া হৈছে তাৰপিছত পকা আমৰ গুৰিবোৰক যে আমকুঠি বুলি কয় এটা আমৰ লগত জড়িত ইমানবোৰ শব্দ আছে গতিকে অসমীয়া ভাষাৰ উত্তৰণৰ এই যাত্ৰাত এই ভাষাৰ চৰ্চাত এই সাহিত্যৰ চৰ্চাত তিয়ক গ্ৰন্থমেলায়ো গ্ৰন্থ উৎসৱৰ ৰূপ লৈ ভৱিষ্যতৰ দিনত ব্যাপক প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰি পুনৰবাৰ এনে এটি সুন্দৰ উদ্যোগ হাতত লোৱাৰ কাৰণে তিয়ক প্ৰেছ ক্লাবলৈ মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি আমাক এই ধৰণে উপস্থিত হৈ দুআষাৰ কবৰ সুযোগ দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি আটাইলৈকে শ্ৰদ্ধা নিবেদি মই মোৰ ক'বলগীয়াখিনি সামৰিছো আমি একেলগে আছিলো একেলগে আছো একেলগে থাকিম হাতে হাত ধৰি আগবাঢ়িম সফলতাৰ আকাশ চুমিম ধন্যবাদ জয় অসম